মিনু ভাই ইয়াত ৰখি কি কৰিব টেকেলি ভঙা খেল পাতিছে নহয় চাওঁগে ব'লক এইটো আকৌ কি টেকেলি ভঙা খেল চকুত একেবাৰে কাপোৰ বান্ধি দিব নহয় তাৰপিছত লাখুটিয়া ডালে টেকেলি এটা ভাঙিব লাগে টেকেলিটো ভাঙিব পাৰিলে একেবাৰে জিকি যাব প্ৰাইজ ৱাও এনেকুৱা খেল দেখা নাই কিন্তু মই ব'লক তেতিয়াহ'লে চাই আহোঁগে ব'লা তেতিয়া 1000 টকা টেকেলি ভঙা খেলত জিকিলে 1000 টকা পাব আহি যাওক কোনে কোনে খেলিব পাৰিবি আৰু অকমান আগলে গৈ মাৰি দে লাখুটি ডাল কেলে কৈ দিছ কৈ দিলে নহ'ব কৈ দিলে খেলৰ পৰা উলিয়াই দিম আকৌ আমাক খেলৰ পৰা উলিয়াবি চিনি পাইছ নাই আমি কোন হয় যোনেই নহওক কেঁচু কৰিলে উলিয়াই দিম মই দাদা এই দুটা গুণ্ডা হয় সিহঁতৰ লগত লাগি নল'ব মিছাতে দিগদাৰ আছে খাটাৰা বস্তু এই দুটা চিনি পালি নহয় আমি কোন হয় এতিয়া পালো দাদা আপোনালোকে যেনেকে খেলে খেলি থাকক আৰু পাটনাৰ ইয়াতে মাৰোনে লাগিব নাই মাৰিতে পুৰা চিধা লাগিয়ে যাব আৰু পাটনাৰ লগাই দিলি জিকি গলো আমি 1000 টকা দেখিলি নে পাটনাৰ চকুৰে নেদেখাকে মই কেনেকে লগাই দিলো বঢ়িয়া ঐ দে আমাৰ 1000 টকাটো দে আমি জিকিলো নহয় আৰু কোনোবা খেলিবলৈ আছে নেকি বাৰু নেখেলিলে হেতিয়ে জিকি যাব আৰু মই হ'লে নেখেলো পাই এইকেইটাই মাৰিবহে মই জিকিলে নাই কোনো নাই খেলিবলৈ দে আমাৰ পইচাটো দাদা আমি আহিছোহে খেলিবলৈ এইকেইটা ক'ৰ পৰা ওলালেহি চিন্তা কৰিব নালাগে পাটনাৰ হেতি জিকিলেও আমি পইচাটো লৈ ল'ম সিহঁতৰ পৰা কাঢ়ি কোনে খেলিবা আহি যোৱা জিকিলে 1000 টকা পাই যাবা লগা লগ প্ৰথমতে মোকে দিয়ক মই বহনি কৰো আহি যোৱা চকুত কাপোৰ মাৰি লোৱা আৰু লাখুটি লৈ লোৱা বলোৱা আৰু না বে জিকি আহিবি নো টেনচন জিকিবই লাগিব বলোৱা মজা ধুনীয়া গৈছ তই ভাইটি কেলে কৈ আছা পিছফালৰ পৰা ক'লে মানে গেমৰ পৰা উলিয়াই দিম আকৌ চৰি দাদা মিষ্টেক হৈ গ'ল নকওঁ বাৰু পাটনাৰ এইটোৱে দেখোন লগাবই এতিয়া কেনেকে লগাই চাওচোন এইটো টকলাই দেখোন টেকেলিটো আঁতৰাই দিলে কি হ'ল পোৱালি লগাব নোৱাৰিলি নেকি হেতি দেখোন বম গেজু কৰিছে লগাবকে নোৱাৰিলো মই বলোৱা হেতি গেজু কৰি টেকেলিটো আঁতৰাই দিলে সেইকাৰণেহে নালাগিলে নহ'লে লাগিলেইহেঁতেন এই গেজুৱাকেইটা থাকিলে এতিয়া কোনো নিজিকে হেতিহে জিকিব গেজু কৰি ভাইটিসকল আৰু কোনোবাই জইন কৰিবা নেকি কৰিম এইবেলি আমি জিকিহে এৰিম তেতিয়াহ'লে আহি যোৱা মিনু ভাই আপুনি আমাক জিকিবলৈ সহায় কৰিবনে যোৱা মই আছো নহয় ঠিক আছে তেতিয়াহ'লে একেবাৰে ধুনীয়া যাদু এটা মাৰি দিব আমি জিকিয়ে যাব লাগিব ঠিক আছে যোৱা মই যাদু কৰি দিম বাৰু মলুৱা চাই সিহঁতক কেনেকে হৰুৱাইছো মই এতিয়া যা দাদা লাখুটি কাপোৰ দিয়ক মাৰি লওঁ একেবাৰে পিন্ধি লোৱা সোনকালে মাৰা যা লাহেকে টেকেলিটো আঁতৰাই দে পাটনাৰ মিনু ভাই যাদু কৰক হাত দেখি গলো এতিয়া দিম ৰ তহঁতক মজাটো টেকেলি অঁতাবলৈ আহিছ ৰ তোৰ টকলা মেথা টেকেলিহে অঁতৰাম মই এতিয়া দিলে এচাত যি চাত দিলে একেবাৰে পিঠি ফৰফৰাই গলো পিখৰ বঢ়িয়া একেবাৰে জেগাত লগাইছ এটা টেকেলি ভাঙিছোহে আৰু দুটা আছেই পাটনাৰ সোনকালে টেকেলিটো আঁতৰাই দে নহ'লে সি ভাঙি পেলাব এতিয়া ৰ টেকেলি অঁতাবলৈ আহিছ আহি গলি তইও দুইটা টেকেলি একেলগতে ভাঙিমে বেলি পাটনাৰ মোকো দিলে বে পিঠিত টিখৰ এক গলিতে দুই চিকাৰ দুটা টেকেলি একেলগতে ভাগিলে একেবাৰে দুফাল হৈ গৈছে ভাইটি এইটো লোৱা তোমাৰ টেকেলি ভঙা প্ৰথম পুৰস্কাৰ 1000 টকা থেংক ইউ 1000 টকা জিকি গলো এতিয়া আমি পাৰ্টিহে খাবগে লাগে দেৰি কৰি লাভ নাই সোনকালে যাওঁহে আমাৰ পইচা দে আপুনি আকৌ মোৰ পইচাটো কেলে লৈছে এইটো মইহে জিকিছিলো জিকিলেই পাম বুলি ভাবিছ নেকি আমি থাকোতে আৰে বাপৰে এইকেইটা আকৌ পটকে কেনেকে নাইকিয়া হৈ থাকিলে পাটনাৰ একো নাই দে পইচাটো থাকি গ'ল নহয় আমি এতিয়া খাব পাৰিম 1000 টকা পাই গলো টকলা গুণ্ডা আমি থাকোতে তহঁতি পইচাটো নেপাবি নহয় আমাৰ পইচাটো নাই যে পইচাটো লৈ গ'ল বে মিনু ভাই কিন্তু কামাল কৰি দিলে দেই একেবাৰে ধুনীয়া যাদু কৰি দিলে কাপোৰত ফুটাই দি মই একদম সিহঁতক ধুনীয়াকে দেখিয়ে আছিলো টকলা গুণ্ডাকেইটাক দুচাপমান দিবও পাৰিলো আৰু 1000 টকা জিকিও গলো আজিৰ পৰা আৰু এইকেইটা টকলা গুণ্ডাই দেখিলে আমাক ভয় খাব তোমালোকে আৰু আজিৰ পৰা সিহঁতলে ভয় খাবলৈ দৰকাৰ নাই মই আছো নহয় আৰে বুৱা মালামাল ঢেৰ পইচা লৈ ফুৰিছ তীখৰ খজতিকাই আপুনি আহিলে ভালেই হ'ল এতিয়া একেবাৰে পাৰ্টি যোগাৰহে কৰিব লাগে পাৰ্টি খোৱাবি মুখৰ পানী আহিয়ে গৈছে একেবাৰে পিছে পইচা ক'ত পালি খজতিকাই টেকেলি ভঙা প্ৰতিযোগিতা পাতিছিলে আকৌ তাতে 1000 টকা জিকি গলো খজতিকাই এইটো 1000 টকা লৈ যাওক আৰু মাছে মাংসই যি পাই চব উঠাই দিব বজাৰৰ পৰা দে আৰু চবকে খানা খাবলৈ মাতিহে দিব আৰু ঠিক আছে হ'ব দে গেনেলাকাই ব'লক বজাৰ কৰোঁগে পাৰ্টি খাম মিনু ভাই আজি কিন্তু পাৰ্টি খাই বম ভাল লাগিব কিয় বা টকলা গুণ্ডাকেইটাই টকলা মেথাত দুচাৰমান দি থৈ আহিব পাৰিছো যে সেইকাৰণে বেছিয়ে ফূৰ্তি লাগি আছে আৰু এইখন আকৌ কি আহিলে ইমান জুই ওলাইছে ৰকেট নেকি ৰকেট নহয় এখন উৰাজাহাজ ইঞ্জিনত জুই লাগিলে দেখিছ নাই কি হ'ব এতিয়া গোটেইগাল মানুহ মৰি থাকিব দেখোন মিনু ভাই আপুনি কিবা এটা কৰক যাদু এটা কৰি প্লেনখন এক্সিডেণ্ট হোৱাৰ পৰা বচাই দিয়ক নহ'লে গোটেইগাল মানুহ মৰিব এতিয়া তুমি বচোৱাগে আকৌ মই আকৌ কেনেকে বচাম ছুপাৰ হিৰ' নিচিনাকে উৰি গৈ বচাই দিয়াগে চবকে কেনেকে উৰিম আকৌ মই ছুপাৰ হিৰ' নহয়
এতিয়া ছুপাৰ হিৰো হৈ গলা নহয় এতিয়া বচাব পাৰিবানে অ' য়েছ য়েছ চবকে বচাই দিব পাৰিম এতিয়া মই মাইলা এইটো তীখৰেই নে কি বনি গলি তই তীখৰ বন গেয়া ছুপাৰ হিৰো তীখৰ সোনকালে যোৱা হেতক বচোৱাগে তীখৰ ছুপাৰ হিৰো গৈ আছে চবকে বচাবলে তীখৰচোন একেবাৰে সাংঘাতিক ছুপাৰ হিৰো বনি গ'ল অ' মামী এইটো কি আহিছে চিন্তা কৰিব নালাগে ৰ'বা তীখৰ ছুপাৰ হিৰো আহি গৈছো নহয় চবকে বচাই দিম এতিয়া চিন্তা নকৰিবা আহি গ'লো তীখৰ ছুপাৰ হিৰো ৰচোন প্লেনৰ আগফালে গৈ চাওঁগে কেনেকে প্লেনখন নমালে ভাল হ'ব প্লেনখন দেখোন জ্বলি অৱস্থাই নাইকিয়া হ'ল কেনেকে বচোৱা যায় এতিয়া এইখনক প্লেনখন যদি ইয়াতে নমাই দিওঁ মানুহৰ ঘৰতে পৰিবগে এইখন প্লেনক এতিয়া মুকলি জেগা এডোখৰলৈ লৈ যাওঁ তাৰপিছত ধুনীয়াকে লেণ্ডিং কৰাই দিবগে লাগিব চলো উৰাজাহাজ তোমাক অলপ ফুৰাই আনো তেতিয়াহে তেলটো অলপ হেৰি হ'ব তাৰপিছত একেবাৰে তোমাক ধুনীয়াকে লেণ্ডিং কৰাই দিম ৱাহ তীখৰ দেখোন বাহুবলী ছুপাৰ হিৰো সি একেবাৰে ইমান ডাঙৰ প্লেনখন দাঙি লৈ ঘূৰি ফুৰিছে মিনুবাই আপোনাৰ কিন্তু বেলেগ যাদু আছে বলক ৰখিবলৈ সময় নাই ক'লেহে লগ ধৰিছ বাটই পাৰ্টি আকৌ বম পাৰ্টি হ'ব নহয় আজি তীখৰহেঁতে মাতিছে চবকে পাৰ্টিত কি ওলাব বা মাছ খোৱাৰ কাৰণে মাছ মাংস খোৱাৰ কাৰণে মাংস মুঠতে এভেল ৱাহাই এইটো দেখোন ধুনীয়া কথা কি মন গ'ল বা সিহঁতৰ পাৰ্টি দিবলে টেকেলি ভঙাত পইচা জিকিলে আকৌ সেইকাৰণে পাৰ্টি এইখন উৰাজাহাজ ইমান তলত গৈছে যে হয়তো দেখোন তীখৰ হে আমাৰ চকু ৰামবাল গদিলে নে আমাৰ মাথাই কাম কৰা নাই তাকেইতো ইমান ডাঙৰ উৰাজাহাজখন কেনেকে তীখৰে উৰাই লৈ গৈছে সেইটো বাদ দে তীখৰ কেনেকে উৰিব পাৰিছে সেইটোহে ডাঙৰ কথা বাদাম গম পাইছ নাই পোৱা নহয় কেনেকে গম পাবি মই কোৱাই নাই আকৌ তেতিয়াহ'লে গম পাইছনে মোৰ কেতিয়াবা উৰিবলে মন যায় পাখি থকা হ'লে একেবাৰে উৰি গলোহেঁতেন নহয় আকাশৰ ওপৰলে পাখি নাইতো কেনেকে উৰিবি তাকেতো বাদাম সেইটোহে দুখৰ কথা কেতিয়াবা একেবাৰে উৰাজাহাজত উঠিবলে মন যায় পইচাই নাই দস্তি কেনেকে উৰাজাহাজত উঠিবি এইটো জীৱনত উৰাজাহাজত উঠিবলে নোৱাৰিম আৰু গম পাইছনে অহা জন্মত ধনী ঘৰত জন্ম ল'ব লাগিব ৰচি এইটো কি আহিলে বাদাম এইটো জনমতে আমি একেবাৰে উৰাজাহাজত উঠিবলৈ পাই গলো বে বছে এইখন উৰাজাহাজ ক'ৰ পৰা আহিলে আমাৰ দুইটাকে উঠাই লৈ আহিলে যে মই দেখিলি নে বাদাম মোৰ কথা একেবাৰে ভগৱানে শুনি গ'ল কি হ'ল মদাহী দাদাহেঁত আপোনালোকে দেখোন উৰাজাহাজৰ ওপৰতহে উঠি আছে এইটো তীখৰেই নে হনুমান মদাহী দাদা ছুপাৰ হিৰো তীখৰ মাই গড দেখিলে মই উৰাজাহাজখন কেনেকে এক্সিডেণ্ট হোৱাৰ পৰা বচাই দিলো তীখৰ তইহে এখন আনিলি ভালেই হ'ল দে উঠিবলে মন গৈ আছিলে উৰাজাহাজত একেবাৰে উঠিবলে পাই গলো দচি একেবাৰে আগফালৰ চিটত বহিবলে পাইছো আমি দেখিলি নে তীখৰ ছুপাৰ হিৰোই আমাক একেবাৰে আগফালৰ চিটতে বহিবলে দিছে